সমগ্ৰ বিশ্বজুৰি কৰোনা ভাইৰাছৰ তাণ্ডৱ অব্যাহত আছে। শেহতীয়াকৈ জুলাইৰ পৰা ভাৰত, আমেৰিকা, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, মেক্সিকো আদি দেশত কৰোনা ভাইৰাছ আৰু অধিক ভয়াৱহ হৈ উঠিব। এই তথ্য প্ৰকাশ পাইছে ৱৰ্ল্ড বিটাৰ ৰেকৰ্ডত। আনহাতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অসমত কৰোনা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা অনাগত দিনত আৰু বৃদ্ধি হ'ব বুলি অনুৰূপ মন্তব্য প্ৰদান কৰিছে। ঘৰতে উপলব্ধ থকা কিছুমান খাদ্য সামগ্ৰীৰ দ্বাৰাও কৰোনা ভাইৰাছৰ প্ৰকোপৰ পৰা ৰক্ষা পাব পাৰি। এই খাদ্য সামগ্ৰীসমূহৰ তালিকাত আছে আদা, নহৰু, ডালচেনি, নেমু, নাৰিকলৰ পানী, দৈ আৰু মৌচুমী। এই খাদ্য সামগ্ৰীসমূহ সঠিকমতে ব্যৱহাৰ কৰিলে নিশ্চয়কৈ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পাব। গৱেষকসকলৰ মতে ডালচেনি আৰু দৈয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াই তোলে। আনহাতে আদা, নহৰুৱে শৰীৰৰ ৰক্ত সঞ্চালন ক্ষমতা বৃদ্ধি কৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে 1918 চনত হোৱা স্পেনিছ ফ্লুৰ সময়ত ডালচেনি ব্যৱহাৰকাৰীয়ে স্পেনিছ ফ্লুৰ পৰা ৰক্ষা পৰিছিল। এই কথা বিদেশৰ বিভিন্ন জাৰ্নেলত গৱেষকসকলে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। একাংশ চিকিৎসকে ব্যক্ত কৰা অনুসৰি কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ হ'লে দৈনিক গৰম পানীত নিমখ লৈ মুখ পৰিষ্কাৰ কৰাটো অত্যন্ত জৰুৰী। ৰাজ্যৰ স্বাস্থ্য বিভাগেও জনসম্পদ আৰু ধনসম্পদক ৰক্ষা কৰাৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে গৱেষক তথা চিকিৎসকসকলে ব্যক্ত কৰা এনেধৰণৰ পৰামৰ্শই ক'ভিড আক্ৰান্তসকলক আশ্বস্ত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট infocus.com